নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আমাৰ যিসমূহ 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে ইউজিচিয়ে যি এক নতুনকৈ নটিফিকেশ্যন দিছে যে পৰীক্ষাসমূহ পতাৰ সন্দৰ্ভত যে 6 সেমৰ পৰীক্ষা ছেপ্টেম্বৰৰ শেষৰ ফালে অনুষ্ঠিত কৰা হ'ব আৰু যিসমূহ নীতি নিয়ম দিয়া হৈছে সেই নীতি নিয়মসমূহ বা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ ইউজিচিলৈ প্ৰেৰণ কৰিছে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত বা নিয়মসমূহৰ সন্দৰ্ভত বিৰোধিতা কৰি আৰু ইউজিচিলৈ গুৱাহাটী ইউনিভাৰ্চিটি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিলে সেই সন্দৰ্ভত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুৱাহাটী ইউনিভাৰ্চিটি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰ ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত সেই স্মাৰক পত্ৰত কি কথা উল্লেখ আছে সেইসমূহ উল্লেখ কৰি কিনে তেওঁ ফেচবুক পোষ্ট এটা দিছে সেই পোষ্টটো আপোনালোকক মই দেখাই দিম আৰু এতিয়া আপোনাক তাৰপিছত লগতে আপোনাক যিখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সেই স্মাৰক পত্ৰখনো আপোনাক দেখাই দিম গতিকে তেওঁ ফেচবুক পোষ্টটোত লিখিছে চাওক ইউজিচি প্ৰকাশ কৰা গাইডলাইন সম্পৰ্কে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইউজিচিলৈ বিসংগতিপূৰ্ণ দিশসমূহ আঙুলিয়াই দি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ ইউজিচিয়ে অন্তিম ছেমিষ্টাৰৰ পৰীক্ষা ছেপ্টেম্বৰ মাহৰ ভিতৰত পতাৰ নিৰ্দেশাৱলী দিয়াৰ পিছত আজি আমি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰিছোঁ ইউজিচিলৈ প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰত আমি উল্লেখ কৰিছোঁ যে বৰ্তমান সময়ত বিশ্ববিদ্যালয়ৰ চৌহদত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাটো বিপদজনক আমি উল্লেখ কৰিছোঁ যে অন্তিমটো ছেমিষ্টাৰৰ প্ৰায় 1500ৰো অধিক শিক্ষাৰ্থী বিশ্ববিদ্যালয়ৰ চৌহদত থাকে বহু শিক্ষাৰ্থী বিভিন্ন ব্যক্তিগত খণ্ডৰ আৱাস নিবাসত আছে আৰু 75%ৰো অধিক শিক্ষাৰ্থীৰ ঘৰ বিভিন্ন জিলাত গতিকে এনে পৰিস্থিতিত এওঁলোকৰ যাতায়াতৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখাত সমস্যাৰ সৃষ্টি হ'ব সমস্যা কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰে নহয় লগতে ইয়াৰ অধীনত থকা প্ৰায় 350ৰো অধিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল সমস্যা আৰু বিপদৰ সন্মুখীন হ'ব লাগিব আনহাতে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিলেও শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হ'ব কাৰণ বহু শিক্ষাৰ্থীৰ য'ত স্মাৰ্টফোনৰ অভাৱ আৰু বহুতৰ অভাৱ ভাল মোবাইল নেটৱৰ্কৰ গতিকে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই ইউজিচিক এই গাইডলাইন সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ গতিকে মুন তালুকদাৰ ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত এই পোষ্টটো কৰিছে আৰু তলত তেওঁ যিখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলে সেইখনৰো ফটো তেওঁ তলত দিছে মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে নিজাকৈ চাব পাৰে ইংৰাজীত লিখা আছে আপোনালোকে নিজত চাই ল'ব পাৰিব মই আপোনাক দি দিছোঁ চাওক এইখন স্মাৰক পত্ৰ আপোনালোকে চাই ল'ব মই আপোনালোকক দেখাই দিছোঁ এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি যদি পাৰে তেনেহ'লে চাই ল'ব পাৰে আপোনালোকে এইখন ফাৰ্ষ্ট পেজ এইটো তাৰপিছত এইটো ছেকেণ্ড পেজ গতিকে আপোনালোকে চাই ল'ব পাৰে গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব পাৰে আপোনালোকৰ বন্ধু বান্ধৱী কলেজ বন্ধুসকললৈ যাতে গুৱাহাটী ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে তেওঁলোকে যাতে সকলোৱে যাতে গম পায় ষ্টুডেণ্টখিনিয়ে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি থকা আৰু আন বিশ্ববিদ্যালয়সমূহে যাতে তেনেধৰণে এখন স্মাৰক পত্ৰ যদি সকলোৱে পঠিয়ায় তেনেহ'লে নিশ্চয় ইউজিচিয়ে সঁহাৰি জনাব বুলি এটা সম্ভাৱনা আছে গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো চাই যদি ভাল পাইছে আপুনি যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাষত থকা বেল আইকনটো দবাই দিয়ক ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ